দাদা এতিয়া ক'ত যাম এতিয়া ক'ত যাম এই বুন্দিয়া ঘৰৰ পৰা আহা বুন্দিয়া একবাৰ দেখাই দি বুন্দিয়া ঘৰতে আছো এতিয়া মানে বুন্দিয়া ঘৰখন দেখাম আপোনালোকক আৰু এনেকে বেছি মানে বুন্দিয়া ঘৰ আৰু ভুজিয়া ঘৰটো একেলগে নেকি ভুজিয়া ঘৰটো কেনেকুৱা খবৰ আৰু এতিয়া ক'ত যাই আছা তুমি এনে এতিয়া পিছে শ্বুটিং কৰি আছে নাই এতিয়া হেল্ল' গাইজ কি খবৰ অকলে স্বাগত জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু এতিয়া মই বৰ্তমান আছো মানে গমে পাইছে ক'ত আছো এইখিনি ঠাই একদম মানে গমে পাইছে ক'ত আছো মানে ইয়াতে মানে মই আজি আহিছো মানে জুৱেলদাৰ দাদাহঁতৰ ঘৰত আৰু এইফালে জুৱেলদা আছে চাইকেল চলাই আছে দোকান চলাই চালো বঢ়িয়া চাইকেল এখন ভাল লাগছি থেংক ইউ তই মই কলাঘাট গৈছিলো মানে মই আজি আহিলো দাদাহঁতৰ ঘৰত এনেকে সোমাম বুলিয়ে চিনিও নাপাওঁ চিনি নাপাবি আজি আহিলো পালে এনেকে বহুত ভাল লাগিলে দাদাক লগ পাই কেনে ভাল লাগছে তই অহাৰ কাৰণে তই যেনেকে চাইকেল লৈ ঘূৰি থাকা চাইকেল লৈ বোলেচোন তই ক'ৰবাত নলবাৰীতো গৈছা ক'ত গৈছা মই গুৱাহাটী গলো নলবাৰী আৰু যাম বাৰু ক'ৰবাত যাব প্লেন আছে এতিয়া নাযাওঁ পিছতকে যাম এতিয়া বয়স হোৱা নাই না দেহাত বিহুত এতিয়া অলপমান ষ্ট্ৰং হলো মানুহটো এতিয়া কৰি আছো আৰু লাহে লাহে আৰু আপোনালোকক বহুত মোৰ এইকাৰণে ভাল লাগিছে মোৰ সকলোৱে মানে মোৰ চেনেলটো মানে ৱাৰ্ক কৰি দিয়াৰ বাবে বহুত বহুত ধন্যবাদ আৰু এইফালে এতিয়া মানে বেগ লৈ আছে এইফালে গৈ পেলাই কেনেকুৱা হ'ব মজা আৰু তোমাৰ ফটো উঠি আছিলে অলপ আগত ন ইয়াতে কিবা কাম কৰা নেকি তুমি মই কাম কৰিব আহিছো জুৱেলদাৰ ঘৰত কাম কৰি যাম আৰু এটা প্ৰশ্ন লৈ আহিছিলো মানে জুৱেলদাৰ ওচৰলৈকে জুৱেলদাৰ এইটো কেইবছৰ কামটো কৰি আছা এতিয়া মোৰ ফাৰ্ষ্ট ষ্টাৰ্টিং আছিল 2012 তেতিয়া এটা সৰু মোবাইল আছিল সেইটো মোবাইল দি ভিডিঅ' কৰিছিলো তাৰপিছত এডিটিং কৰা আগতে এতিয়া ছফ্টৱেৰ নাছিল বা কম্পিউটাৰ নাছিল এনেকে কিবা কৰি কাটি কুটি এনেকে বনাইছিলো তাৰপিছৰ পৰা 2012 পৰা লাগি কৰি 2016 জিঅ' আহি গ'ল না জিঅ' অহাৰ পৰা তাৰপিছতে 2017 পৰা আমি ভাঙা টিভি ষ্টাৰ্ট কৰিলোঁ ডিভিডিৰ লগত লাগি ভাঙা টিভি ষ্টাৰ্ট কৰিলোঁ তাৰপিছত এনেকৈ ৰাইজৰ মাজত ভাল এটা আদৰ পালোঁ এনেকৈ আৰু চলি যাই আছে বস্তুখিনি এতিয়া ইউটিউবৰ পৰা কিবা পাইছেনে হেৰি পাই ইউটিউবৰ পাই তুমিও এতিয়া কৰ পাবি এতিয়া মঞ্চত মেইন কথাটো হ'ল মানে ইউটিউবটো মেইন ইনকাম চ'ৰ্চ কৰি নল'বি এটা চাইড ইনকাম চ'ৰ্চত ৰাখবি প্ৰথমতে তাৰপিছত শিকাটোৱে মানে মেইনলি শিকাটো এতিয়া যিমানে এক্সপিৰিয়েঞ্চ হ'ব সিমানে তাৰমানে আগুৱাই যাব পাৰিবি আৰু এনেকৈ আৰু ইয়াতে মানে শ্বুটিংবিলাক আহি থাকে আৰু ইফালে হেৰি এয়া মানে আৰু মানে বুন্দিয়া ঘৰ গ'লে বুন্দিয়া ঘৰ এইফালে অলপমান আগত বুন্দিয়া ঘৰ ঘৰবিলাক অহা যোৱা নপৰেতো মানে কেতিয়াবা আহোঁ মানে মাজে মাজে আৰু এনেকৈ দাদা ঘৰত আজি আহিলোঁ আৰু মানে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱা নাই চ' মানে এনেকৈ আজি হঠাৎ এটা ভিডিঅ' এটা বনাই দিলোঁ দাদা এনেকৈ আৰু কিবা কিবি ঠিকে আছে এটা কাম কৰ এতিয়া বঢ়িয়াকৈ ভিডিঅ' চিডিঅ' লৈ কেনে অলপ জেগাগিলা দেখাই দিছোঁ শ্বুটিং কৰা জেগা প্লেচ এনেকৈ একদম জুৱেলদাৰ ঘৰ এইটোৱে মানে আপোনালোকক দেখাই দিছোঁ এইটোৱে হ'ল জুৱেলদাৰ ঘৰ আৰু এইফালে একদম এটাই হৈ থাকে আৰু এইফালে মন্দিৰ এটা আছে মন্দিৰটোতো হ'বই এইফালে শ্বুটিংগিলা দেখাই পাইছে আপোনালোকে ভিডিঅ'ত আৰু এনেকৈ দাদা এইফালে কি পায় জলজলি পায় জলজলি ন জলজলি হ'লে একদম চিপাঝাৰলৈকে যাব পাৰিবি চিপাঝাৰলৈকে আৰু আপোনাৰ দাদাই বোলে মোক দেউতাৰ লগত চিনাকি কৰি দিব বাকী যিয়ে নহওক মই ইয়াক চিনাকি কৰি দিম বাৰু দেউতাকৰ লগত ইয়াৰ মানে সৰুতে মানে দেউতাকে মানে কিবা মাকৰ লগত কিবা পাৰ্চনেল কাজিয়া লাগি নাই মই এইগিলা ধৰি থকা নাই সেইগিলা যি হৈ গ'ল ই এতিয়া বৰ্তমান বিশেষকৈ চিনাকি দিব লাগিলি বোলে দেউতা মই এনেকুৱা দেউতা আছে মই এনেকুৱা মই থকাৰ লগত কথা নাই চলিব লাগে মিলি চলিব লাগে মই কৈছো এই দেউতাক মই মিলি দিম মই যাম একদিন চিপাঝাৰত মই যাই থাকোতো চিপাঝাৰ বোলে দেউতাক বোলে চিপাঝাৰত থাকে গতিকে মই কানেকশ্যনটো কৰিব চাম চেষ্টা কৰিম কি হয় নে কি আৰু আমাৰ মাজত মানে ভিডিঅ' কৰি থাকোঁতে মানে আহি গ'ল একদম কণ এইফালে কণ ভাজি আছে কেনেকুৱা খবৰ আৰু এতিয়া ক'ত যাই আছা তুমি এনে এতিয়া পিছে শ্বুটিং কৰি আছা নাই এতিয়া কেতিয়াৰ পৰা কৰিছিলা শ্বুটিং এতিয়া কোন ক্লাছ পঢ়ি আছা তুমি 7 কোন স্কুল মানে ইয়াক দেখাই পাই থাকে আৰু কিবা কবি নেকি তুমি কি কওঁ দাদা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ কমেণ্ট শ্বেয়াৰ বাকী খবৰ ভাল তোমাৰ এইবাৰ বিহু পিছে ক'ত খাবা বিহু ঘৰতে খাব লাগিব ঘৰতে নেকি পিছে আৰু এতিয়া কি কৰি আছে বৰ্তমান তোমাৰ ইয়াৰ মানে পঢ়া শুনা ঠাণ্ডা নাই ইয়াৰ মানে কেৱল আহুল্য বাহুল্য ঠাণ্ডা সেইকাৰণে মই কৈছোঁ তই পঢ়া শুনা কৰি পেলাই ডাঙৰ হ'লি তই এটা ভাল এক্টৰ হ'ব পাৰিবি চলি যাব নেকি চলি যাব বুলি কওঁ চলি যাব
এতিয়া চাইকেল লাগে এনেকুৱা এখন চাইকেল আনি দিম তই শ্বুটিং কৰ তই কাম কৰিলেহে চাইকেল পাবি আকৌ ল'বা সেইটো হয় নে কৰি থাক নে কি কৰি থাকিলে একদম সময়ত পাবি আৰু ফাইনেলি মানে লগ পালো মানে বিক্ৰম খুৰাক আৰু ইফালে মানে শ্বুটিঙত দেখাই পাই থাকা ইফালে বিক্ৰম খুৰা আছে কেনেকুৱা খবৰ আপোনাৰ খবৰ ভালেই আৰু এতিয়া শ্বুটিং চলা নাই নেকি এতিয়া শ্বুটিং চলেও মাজে মাজে কৰোঁ মই যেতিয়াই প্ৰয়োজন হয় তেতিয়াই কৰি দিওঁ ভাল লাগে বোলো আপোনালোকৰ ভিডিঅ'কেইটা চাই কেনেকুৱা পাইছেনে ৰাইজে মই নাজানো ভাল পাইছেনে বেয়া পাইছে ৰাইজৰ বিবেচনা এইটো মানে জুৱেল দাহঁতৰ মানে দেউতাক আৰু ইফালে ৰাইজে যদি আগলৈ চবে ময়ো দুটা এটা দেখাবলৈ চেষ্টা কৰিম ভাল লাগে একদম আৰু কি ক'ম আৰু বহুত জমনি একদম কমেডি ভিডিঅ'বিলাক বনাই থাকে একদম আৰু ইফালে এইটো ঘৰ আৰু জুৱেল দা ঘৰটো আপোনালোকক দেখাই দিছোঁ মই তথাপিও আকৌ এবাৰ দেখাই দিছোঁ তেনেকৈ মানে আকৌ এতিয়া দাদাই মানে ক'ৰবাত লৈ যাব এতিয়া দাদাৰ লগত যাই আছোঁ মানে অলপ ওলাই কেনে দাদা এতিয়া ক'ত যাম এতিয়া বুন্দিয়া ঘৰৰ পৰা বুন্দিয়া দেখাই দি বুন্দিয়া ঘৰতে আছোঁ এতিয়া মানে বুন্দিয়া ঘৰখন দেখাম আপোনালোকক আৰু সেনেকৈ বেছি মানে ভিডিঅ'টো দীঘল নকৰোঁ তেনেকৈ আৰু এইবিলাক দেখাই পাইছে শ্বুটিং এটাই কৰি থাকে সেইটোৱে হ'ল জুৱেল দাৰ ঘৰ এনেকৈ এইখন গাড়ী এইখন খিটাকে গাড়ী নেকি নহয় মোৰখন জুৱেল দাৰ গাড়ী এনেকৈ এতিয়া দাদাই মই যাই আছোঁ আৰু বুন্দিয়া ঘৰত আৰু ভুজিয়া ঘৰটো একেলগে নেকি ভুজিয়া ঘৰটো বেলেগত তাই নাথাকে না তাই গুৱাহাটীত থাকে ন দাদাই সদায় শ্বুটিং কৰে নে কৰোঁ আমি সদায় এইকেইদিন ডিচেম্বৰ লাষ্টৰ কাৰণে খানা চানা চলি আছে না শ্বুটিং কৰা নাই আচ্ছা মানে অনামিকা বাক লগ পালোঁ আৰু এইফালে অনামিকা বা আছে নমস্কাৰ অনামিকা বাক দেখাই পাই থাকে শ্বুটিংবিলাকত আজি আহিলোঁ মানে জুৱেল দাৰ ঘৰত সোমাই মানে এনেকৈ অনামিকা বা ঘৰতো সোমালোঁ আৰু বৰ্তমান এতিয়া অনামিকা বা কি কৰি আছে বৰ্তমান মোৰ ডিগ্ৰী কমপ্লিট হৈছে আৰু বৰ্তমান মই একো পঢ়া নাই এতিয়া শ্বুটিঙে কৰি আছোঁ আৰু ভাইটি আগতে ভাত বনাইছিলোঁ বাৰু সেইকাৰণে পুৰা ঘৰুৱা এনেই বিশেষ এতিয়া কি কৰি আছে বৰ্তমান এতিয়া কি কয় শ্বুটিঙত বৰ্তমান হেৰিয়ে কৰি আছোঁ শ্বুটিঙত বহুত এপিছড বুলি ক'ব নোৱাৰোঁ কাৰণ কেইদিনমান আগত মানে ভুজিয়া যেতিয়াৰ পৰা অলপ তাই হেৰি গুৱাহাটীত আছেতো পঢ়ি সেইকাৰণে অলপ অসুবিধাও হয় পিটিকেইখন কৰিব আৰু বেলেগ এপিছডবিলাক পাই থাকিব আপোনালোকে সকলোৱে এনেই কিবা শিকিছিলা নে এনেই মানে নাই শিকোৱা নাই মানে আগতে শিকাও নাই আৰু এতিয়া আৰু প্ৰথম কৰোঁতে তেতিয়া লাজ লাগছে বাৰু সেইটোৱে লাজ কৰিলে কাম নাই তাৰপিছত ধুনীয়াকৈ দীপজ্যোতি দাদা জুৱেল দাদাহঁতে ধুনীয়াকৈ শিকাই দিলে প্ৰথম গালিও খাইছিলোঁ ভয়ো কৰিছিলোঁ ভৰিয়াত কপছিল আৰু এতিয়া আৰু অলপ লাজ চাজ মানে লোৱা হৈ গৈছে আৰু সেইকে আৰু এইফালে ভাইটি আছে ভাইটিক দেখাই পাইছে এইটো ভাইটি কণ এনেকৈ কণৰ লগত এনেকৈ দেখাই পাই থাকে ফাইনেলি মানে বহুত ভাল লাগিলে মানে অনামিকা বাক লগ পাই কেনে এতিয়া মানে যাম মানে ঘৰত এনেকৈ আৰু ভাইটিৰ এটা খুব ধুনীয়া ইউটিউব চেনেল আছে যুৱৰাজ ধামাকা ব্লগ বুলি আপোনালোক সকলোৱে চাব মৰম আশীৰ্বাদ দিব বাটোৰে চাব মই বাটোৰ লিংকটো দি দিম বাৰু বাটোৰ কি বুলি আছে অনামিকা ডেকা বুলি মই লিংকটো দি দিম তাতে যাই ছাবস্ক্ৰাইব কৰিলে সকলোৱে চাব আৰু আপোনাৰ লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব যি আছে চব কৰি দিব আৰু বহুত ভাল লাগে মানে একদম ভিডিঅ'কেইটা চাই থাকোঁ মানে মই একদম কি ক'ম আৰু বহুত জমনি লাগে মোৰো ইচ্ছা যায় মানে এক্টিং চেক্টিং কিবা কিবি কৰিবা মই আহিম বাৰু মাজে ইমান আশা নপৰে সেনেকৈ আহি থাকোঁ আৰু মাজে মাজে তেনেকৈ চ' গাইজ ফাইনেলি মানে মই আহিলোঁ মানে বুন্দিয়াহঁতৰ ঘৰৰ পৰা এইফালে ভাইটি আছে এতিয়া মানে জুৱেল দাহঁতৰ ঘৰত আহিলোঁ ঘৰ আৰু এতিয়া ঘৰটো মানে নতুনকৈ বনাই আছে এইফালে মিস্ত্ৰী লাগি আছে এইফালে আৰু এতিয়া মানে মই আহিছোঁ মানে জুৱেল দাহঁতৰ ঘৰত আৰু এইফালে জুৱেল দা এনেকুৱা বঢ়িয়া খুব ধুনীয়া আজি আহিলোঁ মই তোমালোকৰ ঘৰত মই লাইনৰ কাম চলি আছিল তাকে চাই আছিলোঁ চ' তেনেকৈ আৰু ইয়াতে মিস্ত্ৰী টিস্ত্ৰী লাগি আছে আগতে এইটোতে শ্বুটিং কৰিছিল মানে জুৱেল দাহঁতৰ ঘৰতে এইখিনিতে ঘৰ আছিলে এইখিনিতে ঘৰ আছিলে এইকেইটাই বোলে দাদাহঁতক দেখাই দিছোঁ দেই আকৌ বেয়া নাপাবি এতিয়া মানে মিস্ত্ৰী টিস্ত্ৰী লাগি আছে এইখিনিতে শ্বুটিং টুটিং হৈছিল এতিয়া মানে ঘৰ চৰ নতুনকৈ বনাই আছে আৰু দাদাহঁতে নে কি কোৱা দাদা বনাই আছো ভাই কি কৰিবি উপায় নাই ঘৰ এটা বনাই আছো নাই একো নাই চলি যাব চ' তেনেকৈ আৰু একদম মানে শুনা পাইছে আৰু এনেকৈ ভাইটি আছে আমাৰ মাজত নে কি এইফালে জেলাহঁতৰ মাক আছে এনেকৈ মানে দাদাৰ ৰুমত সোমাই আহিছোঁ আৰু এতিয়া দাদাৰ মানে ইমান ধুনীয়াকৈ এইগিলা চাওক মানে একদম একদম বিচনা পত্ৰ মানে বহুত ভাল লাগিছে দাদা কি বা বহুত ধুনীয়া লাগিছে বিচনা ইমান ধুনীয়াকৈ ৰাখে এইগিলা মানে এইফালে দাদা মানে এডিটিং কৰা মানে ফ্ৰী পেলাই
এয়া ইয়াতে এডিটিং কৰি থাকে দাদাহঁতে মানে এইফালে কম্পিউটাৰ আছে আৰু এইফালে একদম পুৰা বৰ ধুনীয়া ফটো চটোবিলাক আছে মানে পুৰস্কাৰ পাৱা তেনেকৈ আৰু এইফালে বিচনা দাদা এখনত থাকা নাই কি আৰু এটা মানুহগিলা আহিলে বহিব দিয়ে মানে ঠাণ্ডা যি বিৰাট বহুত ভাল লাগছে মানে আহি কেনে একদম ঘৰটো ঠাণ্ডা কিন্তু একদম সেইফালে এডিট কৰি থাকে আৰু এইফালে গাইছ মানে এইফালে চাহ দিলে আহি এয়া একদম মানে বহুত বস্তু দিছে একদম বহুত ভাল লাগিছে আৰু এনেকৈ চাহ তাহ দিলে এতিয়া খাই কেনে আৰু যাম আৰু ঘৰত একদম ব্যস্ত হৈ আছে এইফালে মিস্ত্ৰী লাগি আছে এইফালে জুৱেল দা এইফালে কি বনাবা কি বনাম মানে এইটো এতিয়া হেৰি বনাম মানে ওপৰত চাত ঢালিবা নেকি আৰু তাকে এয়া এটা তাৰমানে তলত লেট্ৰিন বাথৰুম হ'ব লেট্ৰিনৰ এইটো টেংকি বনাই আছো টেংকি হ'ব ইয়াতে টেংকি ওপৰত পানী টেংকি চেংকি হ'ব আকৌ এইফালে এনেকৈ চাত থাকিবলৈ ঘৰ দুৱাৰ হ'ব এনেকৈ তেনেকৈ একদম পুৰা লাগি আছে চাহ তাহ খালো এতিয়া মই যাম পিছে যাবা নেকি তুমি যাম আকৌ আহিবা কেতিয়াবা নেকি মই আহিয়ে থাকিম নিজৰ ঘৰ বুলি আহি থাকিবা আৰু কিবা এক্টিং কৰিব ইচ্ছা আছে নেকি ইচ্ছা আছে বহুত ইচ্ছা আছে কেতিয়া কৈছিলি যদি তই আহিবি মই ফোন কৰিম আহি যাবি বঢ়িয়াকৈ হ'ব দে এতিয়া ইয়াৰ চেনেলটো চাব সকলোৱে চেনেলটো কি বুলি আছে যুৱৰাজ ধামাকা ব্লগ চেনেলটো আপোনালোকে সকলোৱে ছাবস্ক্ৰাইব কৰিব লগতে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' এইটো আহি আছে এইটো কেইদিন দিবি এইটো আজি বা কালি মানে কালি মানে দিবি চাব ভিডিঅ'টো মানে বহুত ভাল লাগিছে মানে মানে আহিম বুলি ভাবিছিলো আজি খপককে উলাই দিলো মানে আহি কেনে বঢ়িয়া আৰু জানে নহয় চাইকেল লৈ ঘূৰি থাকে আৰু বোলে প্লেনিং আছে ইয়াৰ ক'ৰবাত যাবই যাম আৰু আপোনালোকক মই ভিডিঅ'গিলা চাই থাকিব তেতিয়াহ'লে গম পাব আপোনালোকে উৎসাহ দিলে তেনেকৈ মোৰো ভাল লাগিব সেইটোতো এতিয়া ইমান চাইকেল মাৰি যায় যদি 2টা 3টা 10টা বা 100টা ভিউজ পা তেতিয়া ভাল নালাগে না কমচে কম 10,000 বা 5,000 এনেকুৱা ভিউজ এটা আহিলেও ভাল লাগে মনত সাহস এটা পায় সেনেকৈ আৰু ভিডিঅ'টো এইখিনিতে কৰিম চ' যদি ভিডিঅ'টো চাই তেনেহ'লে ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব যদি ছাবস্ক্ৰাইব নকৰা নহয় গমে পাইছি কি হ'ব বাই